Good morning আৰু আজি হৈছে 12 তাৰিখ আৰু 12 নৱেম্বৰ আৰু আজি মা ঘৰত শেষৰটো দিন আৰু এতিয়া 10টাই বাজিলে আৰু মিষ্টাৰে ক'লে যে পিছবেলাই আনিবলৈ যাম আৰু আগতে বাৰু আগদিনাখনেই আহে নিবলৈ কিন্তু যিহেতু ঘৰত দিগদাৰ হয় ন মই সেইবাবে এইবাৰ তুমি আগদিনাখন আহিব নালাগে যোনদিনাখন যাম সেইদিনাখনেই আহিবা বুলি ক'লোঁ আৰু মানে কেইবাটাও দিন ঘৰত কটালোঁ আৰু আজি যাবলৈ ওলাইছোঁ মনটো বহুত বেছি বেয়াও লাগি আছে ভাল নালাগে ন ইমান দিন থকাৰ পিছত আকৌ এনেও তথাপিও বাৰু যাবই লাগিব আৰু মনটো বেয়া লাগে মাহঁতৰো মনবোৰ বেয়া হৈ থাকে আৰু পাপাৰতো কথাই নাই বাৰু বেটীৰ লগত পাপাই খেলে মাহঁতেও খেলে বৌহঁতেও খেলে চবৰে মানে বেটীক লৈয়ে বেছিকৈ বেয়া লাগি আছে আৰু আগতে বেয়া লাগিছিলে যদিও সিমান বেছি বেয়া লগা নাছিল কিন্তু এতিয়া যিহেতু বেটীৰ কাৰণে মনটো বেছি বেয়া লাগি থাকে আৰু পাপাইতো কৈয়ে আছে মই বোলে তোমালোক ঘৰলৈ ওলাই যোৱা আগতে মই ঘৰৰ পৰা কেনিবা ওলাই যাম মই যোৱা সময়ত নাথাকোঁ সদায় তেনেকুৱাই হয় আৰু এইবাৰ মিষ্টাৰে ঘৰৰ পৰা আহোঁতেই মোক কৈ পঠিয়াইছিলে তুমি বোলে পাপাক ফাৰ্ষ্ট গৈ ক'বাগে যদি আমি যোনদিনাখন যাওঁ সেইদিনাখন যদি তুমি কান্দা তেনেহ'লে মই ঘৰত বেছিদিন নাথাকোঁ বুলি ক'বা আৰু যদি নাকান্দা তেনেহ'লে কেইদিনমান বেছিকৈ থাকিম বুলি ক'বা বুলি কৈছিলে কিন্তু কোৱাহে নহ'ল দেই আৰু হয়ে বাৰু তেনেকুৱা আৰু পাপাৰ আচলতে বহুত বেছি বেয়া লাগে আৰু বেটীয়ে যিহেতু পাপাক লৈয়ে বেছি মানে সময় কটোৱা নিচিনা হয় আৰু পাপাই দেখিছেই নহয় আগৰটো ভিডিঅ'ত ইমান ধুনীয়াকৈ তাইৰ লগত খেলি থাকে লগতে শাক ভাত বনোৱা খেল খেলে মানে পাপাই সৰু হৈ যায় তাৰ লগত থাকি থাকি মানে সৰু নিচিনাই কামবোৰ কৰি দিয়ে সেইবাবে তাই বেছি ভাল পায় আৰু মোৰো বাৰু যাবলৈ তেনেকৈ মনটো নাই তথাপিও যাবই লাগিব নহয় জানো আৰু যোৱা 30 তাৰিখে আহিছিলোঁ নেকি ঘৰলৈ বহুতকেইটা দিনেই থকা হ'ল আৰু যাওঁ আৰু আজি লাহেকৈ ওলাম মই এতিয়া মুখ চুখ ওলালোৱে বাৰু আৰু কাপোৰ কানি পিন্ধা নাই পিন্ধিমগৈ আৰু ভাবিলোঁ ভিডিঅ'টো মাৰ ঘৰৰ পৰা শেষৰটো ভিডিঅ' বনাই লওঁ আজি আৰু তাকে বেটী মানুহ এতিয়া শুলে তাইক গা পা ধুৱাই দিলোঁ তাই শুই থাকিলে মই সেই শুই থকা অৱস্থাতে ওলাই মেলি ল'লোঁ আৰু পাপা অলপ ওলাই গৈছে এতিয়া আৰু আকৌ বোলে ওলাই যাব আমি যোৱা আগতে তেনেহ'লে আহক আজি ভিডিঅ' চাই থাকোঁ আৰু মিষ্টাৰো আহিব অলপ পাছতেই তেখেতলৈ ভাত পানী এতিয়া বনাব আৰু মাহঁতে আমিও ভাত পানী খাই আজৰি হ'লোঁ আৰু তাকেই কাপোৰ কানিকেইটা চপাই লওঁ আৰু কি হয় গম পাইছোনে বাহিৰলৈ ওলাই আহিছোঁ অলপমান প্ৰত্যেকবাৰে মই ঘৰত যেতিয়া থাকোঁ নহয় সৰু হ'লেও এটা বস্তু ঘৰখনত মানে মোৰ থাকি যাবই আৰু এইবাৰ ভাবিছোঁ তেনেকুৱা নহয় একদম ৰাতিপুৱাৰ পৰাই মানে শুই উঠাৰ পৰাই মই একদম ভাবি কি বস্তু আনিছিলোঁ সকলোবিলাক ভৰাই আছোঁ আৰু এতিয়া কাপোৰকেইটা চপাই লওঁ গৈ ভৰাব লাগিব নহ'লে সেইকেইটাই নহ'লে থাকি যাব এতিয়া কাপোৰ চপাই লওঁ গৈ আৰু লগতে আপোনালোককো লৈ যাওঁ ৰ'ব আমাৰ বাৰীখনো দেখুওৱা হ'ব আপোনালোকক আৰু ইয়াতে আমাৰ গৰু ৰাখে দেই গৰু এজনী আছে গাই গৰু আৰু এইফালে ৰ'ব দেখাই দিওঁ আমাৰ দেখিছেনে বাৰু পাপাই আমাৰ মানে গাহৰি ফাৰ্ম আছে আৰু ৰ'ব দেখাই দিছোঁ বেক কেমেৰা কৰি দেই বেছি নাই বাৰু দেই বৰ্তমান 6জনী আছে দেখাই দিছোঁ ৰ'ব এইফালে ধুনীয়াকৈ খাই বৈ একেবাৰে শুই আছে এয়া আৰু বেটীয়ে তাহাঁতক চাই একেবাৰে বিৰাট বেছি ভাল পায় তাহাঁতৰ লগতে মানে পূৰা আৰু ৰাতিপুৱা শুই উঠি এবাৰ আহি চাবই লাগিব আজিৰ পৰা নাই আৰু আৰু লগতে কাপোৰখিনি চপাই লওঁ নহ'লে আৰু থাকিয়ে যাব মানে মোৰ সদায় তেনেকুৱাই হয় বেটী কাপোৰ আছে এইটো বেটীৰ চুৱেটাৰ শুকুৱাই নাই ভালকৈ দেখোন আৰু এইটো লৈ লওঁ বাকী মাহঁতৰবিলাক থাকক মই মোৰখিনিয়ে লৈ যাওঁ আৰু এইটো এটা নহ'লে কি হয় গম পাইছেনে এই কাপোৰ এই সৰু সুৰা কিবা এটা সেনেকুৱা মানে বস্তুবোৰে থাকি যায় আৰু ৰ'ব আমাৰ পাছফালৰ বাৰীখন একেবাৰে এতিয়া মুকলি হৈ আছে এইখন দেখিছেনে কোৰ মৰাই ৰাখিছে সেইদিনাখন মানুহ লগালে আৰু শাক চব্জি এতিয়া কৰিবহে বাৰু দেই কোৰ মাৰি ৰাখিছে দেখিছেনে মুকলি হৈ আছে আৰু ইয়াতে আছে আমাৰ এটা
ফিচাৰী বুলিও নহয় আৰু পুখুৰী বুলিয়ে কৈছোঁ। বৰ বেছি সৰুও নহয় আৰু বৰ বেছি ডাঙৰো নহয়। আৰু ইমান ধুনীয়াকৈ গছবোৰ হৈছে দেখিছেনে, ভাল লাগিছে। আৰু এইটো দেখিছেনে, ডাঙৰে হয় বাৰু, একেবাৰে সৰুও নহয়। তাকে, আৰু কেতিয়াবা খুব ধুনীয়াকৈ হাঁহখিনি চৰি থাকে। আজি বাৰু নাই, দেখালোহেঁতেন আপোনালোকক, খুব ধুনীয়া লাগে। আৰু এতিয়া যাওঁ আৰু লাহেকৈ কাপোৰ কানি পিন্ধোগৈ। মনটো বৰ বেছি ভাল নহয়, আৰু তাত গ'লে বাৰু আকৌ মনটো ভাল হৈ যাব, কিন্তু এই যোৱাৰ সময়কণতে মনটো বেছি বেয়া লাগে। আৰু এইটো নহয় যে ইয়াৰ পৰা যোৱা দিনাখনেই মনটো বেয়া লাগে, তাৰ পৰা অহাৰ দিনাখনো মোৰ সেই একেই অৱস্থাই। তাৰ পৰা যোনদিনাখন আহোঁ সেইদিনাখনো অকণমান মনটো বেয়া লাগে, মানে সেইখনো নিজৰ ঘৰে নহয় জানো। সেয়াৰ পৰা অহা দিনাখনো বেয়া লাগে আৰু ইয়াৰ পৰা যোৱা দিনাখনো। আৰু মিষ্টাৰ লগত থাকিলে ভাল লাগে, তেখেতে আমাক থৈ এদিনেই থাকে আৰু গুচি যায়। ঘৰতো দিগদাৰ হয় ন, আৰু আমাৰ জানেই দোকান আছে, আৰু তেখেত নাথাকিলে বহুখিনি অসুবিধাও হয়, সেইবাবে তেখেত যায়গৈ। এতিয়া যাওঁ, কাপোৰ কানি পিন্ধি লওঁগৈ। আৰু ধুনকো গা পা ধুৱালোঁ বাৰু, তাই গা পা ধুই মেলি একেবাৰে ৰেডিয়ে হৈ আছে বুলিয়ে ক'ব লাগিব, কিন্তু কাপোৰকেইটা পিন্ধাই দিয়া নাই আৰু। কাপোৰখিনি পিন্ধাম আৰু ওলাই মেলি যাম। আৰু চাই লওঁচোন বাৰু কিমান দেৰিত ওলাই মেলি যাব পাৰে। আৰু খোৱাও হোৱা নাই নহয়, মানে দুপৰীয়া সাঁজ আমাৰতো খাই থকা নিয়ম, খাওঁ দুপৰীয়া। এতিয়া সিজাহে, মাহঁতে সিজাব জঙাইকলৈ বুলি। তেনেহ'লে আহক ভিডিঅ'টো আগলৈ চাই যাওঁ। আৰু এতিয়া ধুন শুই আছে, আৰু মই শুই থাকোঁতে ভাবিছোঁ তাইৰ কাৰণে ডালিম কেইটামান গুচাই ৰাখোঁ। আৰু ইমান কষ্ট জানেনে, তাইক খুৱাবলৈ বহুত কষ্ট, একোৱে খাবলৈ মন নকৰে। আৰু এতিয়া তাই 2 বছৰে হ'ব হ'ল, আৰু এতিয়া খেলে, দৌৰ মাৰে, মানে ভোকো লাগে ন, কিন্তু খাবও নিবিচাৰে। ইমান কষ্ট খুৱাবলৈ, ৰাতিপুৱাৰ পৰা এই অকণমান কিবা এটা খায় আৰু তাই সেনেকৈয়ে থাকে। আৰু ৰাতিপুৱা আজি কি খালে বাৰু, ৰাতিপুৱা খালে গাখীৰ অলপ খালে, আৰু বিস্কুট 2খন খালে, আৰু ভাত সেই নামতে আৰু অকণমান খালে। আৰু এতিয়া তেনেকৈয়ে শুই গ'ল। আৰু বাহিৰা বস্তুবিলাক খাব বিচাৰে, চিপছ, চকলেট, মানে সেইবোৰ খাব। চিপছ, চকলেট, মানে এতিয়া বাৰু চিপছটো অকণমান কমাই দিছোঁ দেই, আৰু চকলেটটো খায়। তাকে ভাল বস্তুবিলাক নাখায়েই। আৰু এতিয়া শুই উঠাৰ পাছত দিম বুলি ভাবিছোঁ ডালিম। অলপ ভোক লাগি থাকিব তেতিয়া খাব, মানে ডালিমটো খাই বাৰু ভালেই পায়। আৰু এতিয়া শুই উঠি লওক, ডালিম দিম। উঠিলে নি পাপা? ফোনত কথা পাতিছা। আৰু আজি কি হৈছে গম পাইছেনে? ধুনক ৰাতিপুৱাৰ পৰাই কৈ আছোঁ, আজি ঘৰলৈ যাম, আইতাৰ ঘৰলৈ যাম, যাবা নাই? তাই এবাৰো মানে যাম বুলি নকয়ে। তাই ইয়াত থাকি বেছি ভাল পাইছে নিচিনা লাগিছে মোৰ। আৰু ইয়াত খেলাৰ লগৰীও কেইবাজনীও পাইছে তাই। আৰু ওচৰতে মাহী, মানে কলেজত পঢ়ি থকা মানে ভণ্টি এজনী আছে, তাইৰ মাহী হৈছে, আৰু তাইৰ লগতো থাকে। আৰু মানে সৰু লগো তাই, মানে বাই, আৰু তাই চবতকৈ সৰু বাৰু, কিন্তু মানে সৰু, তাইৰ লগত খেলিব পৰা মানে বাই পাইছে ন, তাই মানে ইয়াতে বেছি ভাল পাইছে। মানে এবাৰো নকয়, মই কৈয়ে আছোঁ, মাহঁতেও কৈ আছে আজি যাবাগৈ নহয় তুমি বুলি। ইয়াত থাকিম, এনাই ঘৰত থাকিম বুলি কৈ আছে। তাই মানে যাবলৈ ধান্দাই নাই, আজি যাব মনেই নাই। আৰু লগৰবিলাক খেলিবলৈ পায় ন, তাত গ'লে মানে ওলাই নিয়াই নহয় তাইক খেলিবলৈ। আৰু ঘৰত বাৰু ককায়েক আছে, আৰু ককায়েকো স্কুল যায়গৈ, আৰু মোৰ লগতে থাকে। আৰু এতিয়া ইয়াত খেলিবলৈ পাইছে, লগ পাইছে, ভাল পায়, আৰু ইয়াত ভাল পাইছে। যামগৈ, আৰু তথাপিতো যাবই লাগিব ন। আৰু তাকেই চাই থাকক ভিডিঅ'টো। আৰু তাই উঠি লওক, খুৱাই লওঁ, আৰু কাপোৰ কানি পিন্ধিবলৈ হ'বই। আৰু মিষ্টাৰো চাগে ইমান দেৰি ওলাই আহি লওক আৰু ন। তাকে চাই লওক ভিডিঅ'টো আগলৈ। মানুহ হৈছে এজনী, আৰু চেণ্ডেল লৈ ফুৰিব লগা হৈছে 4যোৰ, দেখিছেনে বাৰু? এযোৰ হৈছে ঘৰত পিন্ধা, এযোৰ হৈছে ফুৰিবলৈ যোৱা, আৰু এযোৰ হৈছে মৰ্ণিং ৱাক কৰিবলৈ যোৱা, আৰু এযোৰ ঠাণ্ডাত পিন্ধা। ইমান চেণ্ডেল লৈ ফুৰিব লগা হয়। অনু, আজি বাইক যামগৈ কৈ দিয়া আকৌ, ঘৰলৈ যামগৈ কৈ দিয়া। বাইক কৈ দিয়া যামগৈ বুলি। সৰু বাইজনীক কৈ দিয়া আকৌ, আজি ঘৰলৈ যামগৈ কৈ দিয়া। কৈ দিয়া আকৌ, আজি ঘৰলৈ যামগৈ, আইতাৰ ঘৰলৈ কৈ দিয়া।
দেখিছিলোঁ অনু বাক কৈ দিয়া আকৌ আমাৰ ঘৰলৈ যাবা দেই আমি আজি আদা ঘৰলৈ যামগৈ কৈ দিয়া আদা ঘৰলৈ যামগৈ কৈ দিয়া আকৌ যোৱা ধান্দা নাই তাৰমানে ন যাবলৈ মন নাই আজি আদা ঘৰলৈ যাবলৈ মন নাই তাৰমানে ন যামগৈ বুলি এবাৰ মুখত নকয় অনু নকৰিবা বেয়া কাম নকৰিবা এইফালে আহি থাকা না গোটেই ভৰি তুলি লৈছে আকৌ মায়ে খং কৰিব চেণ্ডেলযোৰ পিন্ধি লোৱাচোন এইফালে চোৱা আকনো আৰে আৰে বেয়া হৈ গ'ল কি হ'লনো কি হৈ গ'ল অ উল্টা নাহা আহা চাহলৈ আহানো এইফালে আহা ইয়াত চলাবা আহা চাহত চাহত আৰে আৰে ইয়াত চলাব নালাগেচোন আৰু ঘৰৰ পৰা ওলাই মেলি আহিলোঁ পামগৈ আৰু বেছি দূৰ নাই আৰু এই মই কোৱাৰ নিচিনাই হ'ল আৰু পাপা অহা সময়ত ৰৈ নাথাকিলেই পাপাৰ চবতকৈ বেছি বেয়া লাগি আছে আজি এবাৰ বিচনাত শুইছে এবাৰ বহিছে সেনেকুৱাই কৰি থাকিলে আৰু নুবুতো তুমি আজি থাকি যোৱা কৰিয়ে থাকিলে আৰু বেটিও আজি কি গম পাইছেনে বৰ আচৰিত লাগিলে এবাৰো তাই নক'লে যে হেৰি মই বোলে আজি ঘৰলৈ যাম বা এটা ওচৰলৈ যাম শলাগি নলয় তাই আজি যে মই ঘৰলৈ আহিম বুলি অকল থাকিম বুলিয়ে কয় নাই ঘৰত থাকিম বুলিয়ে ক'লে আৰু তাকে আজি এতিয়া পামগৈ আৰু বেছি দূৰ নাই আৰু এইফালে মেষ্টাৰক দেখাই দিওঁ আৰু চাই দিয়া যোন চা দাদাক লগ পাবাগৈ এতিয়া দেই দাদাক পাবাগৈ হয় নাই তাকে আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু এয়া মেখেলা চাদৰ গিফ্ট পাই আহিছোঁ এয়া মাহঁতে দিছে দেখিছেনে আৰু একেবাৰে দহি পতি চব কাম ঘৰত কৰি আহিছোঁ বৌয়ে দহি বাতি দিলে মায়ে মেখেলা চিলাই দিলে আৰু পতি লগাই দিলে চাদৰৰ আৰু ব্লাউজ চব মা মই মিলি চিলাই ল'লোঁ আৰু ইয়াত যিহেতু সময় নাপাওঁ ঘৰতে চিলাই মেলি ৰেডি কৰি আহিছোঁ আৰু এইফালে ধুনক এটা স্কুল বেগ আৰু মোক দিলে এখন লগতে ষ্টল বগা ষ্টল আৰু বেটী মানুহৰ এখন কিতাপ